নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ক্ৰিয়েটৰ আছামিজ টেক্সৰ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'ত আপোনালোকক ইউটিউব ষ্টুডিঅ'ত আপোনালোকক কেনেধৰণে চেনেলটো মিলাব লাগিব তাক দেখুৱাম। YT ষ্টুডিঅ'ত যাব লাগিব। YT ষ্টুডিঅ' আপুনি এপত গ'লে নহ'ব, আপুনি ক্ৰম ব্ৰাউজাৰত যাব লাগিব। ক্ৰম ব্ৰাউজাৰত গৈ আপুনি ডেস্কটপ মোড কৰি ল'ব। গৈ আপুনি ইয়াত ষ্টুডিঅ' ডাউনলোড কৰিবলৈ দিব, ডাউনলোড হ'ব। YT ষ্টুডিঅ' ইউটিউব চেনেলত অসমীয়াত আপুনি ছেট কৰিব পাৰে। তাত আপুনি লেংগুৱেজত গৈ আপুনি কোন ভাষাত ব্যৱহাৰ কৰিব বিচাৰে বা যি ভাষা পচন্দ কৰে আপুনি সেইটো চইচ কৰি লৈ আপুনি আপোনাৰ মাতৃভাষাত ৰাখিব পাৰে, আপুনি বুজি ল'বৰ কাৰণে। ৱেবছাইটৰ একদম কোণত এটা ছেটিংছ দেখিব, ছেটিংছত যাব। মুদ্ৰা কি, কাৰেঞ্চি কি আপোনাৰ, সেই কাৰেঞ্চি আপুনি ইয়াত ছেট কৰিব পাৰে। US ডলাৰ থাকিবলৈ দিব, একো কৰিব নালাগে। দ্বিতীয়ত আমাৰ চেনেল, এইটোৱে চবতকৈ ইম্পৰ্টেণ্ট। যিটো নাম আপুনি ইয়াত যি লিখিব, আপুনি ইউটিউবত চাৰ্চ কৰিলে আপোনাক শ্ব' কৰিব। থকা নাম যদি আপুনি চাৰ্চ কৰি থাকে তেতিয়া আপোনাৰ চেনেলটো ইউটিউবত নেদেখুৱায় যিহেতু, সেয়েহে আপোনালোকে এইটো লিখোঁতে অকণমান সাৱধান হ'ব। আপুনি সাৱধানেৰে লিখিব যে আপোনাৰ চেনেলটোত কেনেধৰণৰ ভিডিঅ' বনে আৰু সেই টেগখিনিহে আপুনি ইয়াত লিখিব। সেইটো এতিয়া আপোনালোকক দেখুৱাম। এতিয়া ইয়াত বসবাস কৰা দেশ, আপুনি কোনখন দেশত বসবাস কৰিছে, সেইটোতো আমি ভাৰত হ'লে ভাৰত, পাকিস্তান হ'লে পাকিস্তান বা য'ৰ যি হয় সি তাৰ নিজৰ দেশৰ নামতে থাকিব দিব। মূল শব্দ, ইংৰাজীত কিৱৰ্ড বুলি ক'ব। যেনেকুৱা ধৰণৰ ভিডিঅ' বনাই তেনেকুৱা টপিকবোৰ আপোনালোকে ইয়াত লিখিব পাৰে। চেনেলটোক কি কি নামেৰে চাৰ্চ কৰিলে আপোনাৰ ইউটিউবত দেখা পাব সেইখিনি আপুনি ইয়াত লিখিব লাগিব। এইটো প্ৰাথমিক তথ্য। আৰু এইখিনি যদি আপুনি নিলিখে তেতিয়া আপোনাৰ চেনেল যিমান চাৰ্চ কৰি থাকিলেও আপোনাৰ চাৰ্চত নাহে। আপুনি উচ্চ খাপৰ ছেটিংছসমূহ আপোনালোকে এডভান্স ছেটিংছত যাব। এতিয়া দৰ্শক, এটা চেনেলৰ ছেটিংছ বাছনি কৰি আপোনাৰ কৰ্মধাৰা সৰল কৰক। যদি আপুনি এই প্ৰশ্নটো এৰি যায় তেন্তে আপোনাৰ চেনেলত থকা শিশুসকলৰ বাবে প্ৰস্তুত কৰা প্ৰতিটো ভিডিঅ' চিনাক্ত কৰাৰ প্ৰয়োজন হ'ব। এই ছেটিংছটোৱে পূৰ্বৰ পৰা থকা আৰু ভৱিষ্যতৰ ভিডিঅ'সমূহ প্ৰভাৱিত কৰিব। গাইগতীয়া ভিডিঅ'সমূহ ছেটিংছসমূহে চেনেলৰ ছেটিংছ অভাৰৰাইড কৰিব। আপুনি নিজৰ চেনেলক শিশুসকলৰ বাবে প্ৰস্তুত কৰা হিচাপে ছেট কৰিব বিচাৰে নেকি? আপোনাৰ অৱস্থান যিয়েই নহওক কিয়, আপুনি শিশুসকলৰ অনলাইন গোপনীয়তা সুৰক্ষা আইন COPPA আৰু অথবা সেই সকলোৱে চাব পৰাৰ কাৰণে নহয়, এই চেনেলটো শিশুসকলৰ বাবে প্ৰস্তুত কৰা হোৱা নাই। মই শিশুসকলৰ বাবে প্ৰস্তুত কৰা কোনো সমল কেতিয়াবা আপলোড নকৰোঁ। আৰু যদি আপুনি শিশুসকলৰ কাৰণে চেনেল খোলে, সেইটো শিশুসকলৰ কাৰণে হয়। এই চেনেলটো শিশুসকলৰ বাবেহে প্ৰস্তুত কৰিছোঁ, সেইটো আপোনালোকে দিব পাৰে। এডভাৰটাইজ দেখুওৱাৰ যিকোনো একাউণ্টৰ লিংক আপুনি ইয়াত দিব পাৰে যে চেনেলটো আপোনাৰ প্ৰথম চেনেলটো খোলাৰ থাকিব দিয়ক, এইটো একো কৰিব নালাগে। স্বয়ংক্ৰিয় কেপশ্যন, সম্ভাৱ্য অনুপযুক্ত শব্দবোৰ নেদেখুৱাব। বেয়া শব্দ মানা থাকে, যিবোৰ অনুমতি নাথাকে শব্দ লিখা, সেইবোৰ আপোনাৰ স্বয়ংক্ৰিয়ভাৱে কেপশ্যন যোগ দিয়া সুবিধাই মাজে সময়ে ভুল কৰে। এই ছেটিংছটোৱে সম্ভাৱ্য অনুপযুক্ত শব্দবোৰ দেখুওৱাৰ ক্ষেত্ৰত বাধা দিয়ে। এইটো যদি আপুনি ৰাখে তেতিয়া আপোনাৰ যিবোৰ অনুপযুক্ত শব্দ সেইবোৰ নেদেখুৱায়, দিব পাৰে নিদিব পাৰে। বিজ্ঞাপন, ইয়াৰ পৰা আপুনি কপি কৰি এটা ভিডিঅ' আপোনালোকে চাব পাৰিব। শ্বৰ্ট ভিডিঅ' বনাই থৈছোঁ মই। এই শ্বৰ্ট ভিডিঅ'টো যেনে ইয়াৰ পৰা কপি কৰি নি তাত বা ইংলিছটো হিন্দী, ইংলিছটো আছামিজ কৰি আপুনি ইয়াৰ বিষয়ে পঢ়ি ল'ব পাৰিব। মানে ইয়াত এটাই লিখা আছে কথা, এইটো এনেবল কৰিলে আপোনাৰ পইচা ইনকামটো কম হ'ব। যিহেতু ইউটিউবত বেছি এডভাৰটাইজ দেখুৱাইহে পইচা পায়, তেতিয়া সেই এডভাৰটাইজটোৰ ওপৰত ভিত্তি কৰি আপোনাক যিমান ভিউৱাৰ্ছ আছে আপোনাৰ ইউটিউবে আপোনালৈ দিব আৰু সেই এটা পইচাই আপুনি ইয়াত কোনো ধৰণে এইটো মাৰিব নালাগে, এইটো তেনেকৈয়ে ৰখিবলৈ দিব। ক্লিপ, ভিউৱাৰক মোৰ সমল ক্লিপ সৃষ্টি কৰিবলৈ দিয়ক। মানে আপুনি যদি কিবা এটা ভিডিঅ' বনাইছে, ৰিল ভিডিঅ', শ্বৰ্ট ভিডিঅ' কৰিব বিচাৰে, তেতিয়া আপোনাৰ কৰা কথাবোৰত বা আপোনাৰ ভিডিঅ'বোৰত কোনোবাই ৰিলছ কৰি বনাব পাৰিব। সেইটোকে যদি আপুনি এই বিকল্পটো বাছনি কৰাৰ পৰা আঁতৰাই, ভিউৱাৰে আপোনাৰ সমলৰ ক্লিপ সৃষ্টি কৰিব নোৱাৰিব আৰু পূৰ্বে থকা আপোনাৰ সমলৰ ক্লিপসমূহ অক্ষম কৰা হ'ব। এই বিকল্পটো পুনৰ বাছনি কৰাটোৱে পূৰ্বে থকা আপোনাৰ সমলৰ ক্লিপসমূহ পুনৰ সক্ষম কৰিব। গতিকে এইটো ভিউৱাৰক মোৰ সমল ক্লিপ সৃষ্টি কৰিবলৈ দিয়ক, এইটো টিক মাৰিবই লাগিব নহয়। আপোনাৰ কথা আপুনি নিদিবও পাৰে, প্ৰাইভেচিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ক্লিক কৰিব, দিবও পাৰে নিদিবও পাৰে। আপুনি ডিলেট কৰিব লগা আছে ইউটিউবৰ কিছুমান ভিডিঅ' সেইবোৰ ডিলেট কৰিব পাৰে। ইয়াত গৈ একাউণ্ট পৰিচালনা কৰিব পাৰে। এতিয়া আহিলে সুবিধাৰ বাবে যোগ্যতা, আপোনাৰ যোগ্যতা কিমান আছে। ইয়াত আপুনি অধিক সুবিধালৈ আপোনাৰ এক্সকুজ পৰিচালনা কৰিব পাৰে। মধ্যৱৰ্তী আৰু উচ্চ খাপৰ সুবিধাসমূহৰ বাবে অতিৰিক্ত সত্যাপন আৱশ্যক হয়, যিটোৱে আমাক ইউটিউবৰ সম্প্ৰদায়টো সকলোৰে বাবে সুৰক্ষিত কৰি ৰখাত সহায় কৰে। এতিয়া মান্য সুবিধাসমূহ যেনে ভিডিঅ' আপলোড কৰক, প্লেলিষ্ট সৃষ্টি কৰক আৰু প্লেলিষ্টত অৱদানকাৰী
আৰু আপোনাৰ ইউটিউব চেনেলটো আৰম্ভ কৰক আৰু এই সুবিধাসমূহৰ জৰিয়তে আপোনাৰ দৰ্শক বৃদ্ধি কৰিবলৈ আৰম্ভ কৰক। পিছত চাম বুলি ছেভ কৰি থয়, সেই ছেভ কৰা ভিডিঅ'খিনি প্লেলিষ্টত থাকি যায়। অৱদানকাৰীসকলক প্লেলিষ্ট যোগ দিয়া, নতুন ভিডিঅ'সমূহ আগৰে পৰা থকা প্লেলিষ্টসমূহত যোগ দিয়া। যোগ্যতা লাগে, যোগ্যতাখিনি আপোনাৰ কিমান আছে নাচায়, এইটো চাই কিনে আপোনাৰ এইটো ইনেবল হ'ব, অট'মেটিকো হৈ যাব। প্ৰয়োজনীয়তাসমূহ হৈছে মান্য সুবিধাসমূহ লাভ কৰিবলৈ আপোনাক এইসমূহ প্ৰয়োজন। চেনেলটো সম্প্ৰদায় নিৰ্দেশাৱলী উলংঘন সক্ৰিয় ষ্ট্ৰাইকসমূহৰ পৰা মুক্ত। দ্বিতীয়ত আছে আপোনাৰ মধ্যৱৰ্তী সুবিধাসমূহ, যেনে 15 মিনিটকৈ অধিক দৈৰ্ঘ্যৰ ভিডিঅ', কাষ্টম থাম্বনেইল, লাইভ ষ্ট্ৰীমিং আদি সৃষ্টি কৰিব পৰা। এয়া হ'ল মান্য সুবিধা সক্ষম কৰা থাকিব লাগিব। উৎসৱৰ সুবিধাসমূহ দৈনিক ভিডিঅ' আপলোড কৰা আৰু লাইভ ষ্ট্ৰীম কৰাৰ সংখ্যা বৃদ্ধি আৰু মুদ্ৰাকৰণ কৰা। ইয়াৰ মই যোগ্য হোৱাগৈ নাই, যোগ্যৰ কাৰণে কি লাগিব, ইয়াৰ সুবিধাবোৰ মই কৈ লৈছোঁ প্ৰথম। এই উৎসৱৰ সুবিধাসমূহৰ ব্যৱহাৰ কৰি ইউটিউব আৰু তাৰ বাহিৰতো আপোনাৰ প্ৰসাৰ বৃদ্ধি কৰে। ই এনেবল হ'লে আপোনাৰ ভিডিঅ'বোৰ ফেচবুক বা বেলেগ কোনোবাইও চাব পাৰে, ফেচবুকতো চাব পাৰিব বা ইনষ্টাগ্ৰামত চাব পাৰিব বা আপোনাৰ ইউটিউবৰ পৰা ইনষ্টাগ্ৰামলৈও বা তাত লিংক যোগ কৰিব পাৰিব। দৈনিক অধিক ভিডিঅ' আপলোড কৰিব পাৰিব, দৈনিক অধিক শ্বৰ্ট সৃষ্টি কৰিব পাৰিব, লাইভ ষ্ট্ৰীম এক্সেট কৰক, ভিডিঅ'ৰ বিৱৰণ থকা বাহ্যিক লিংকসমূহ, সমল আইডি সম্পৰ্কীয় দাবীসমূহ এপিল কৰা, মুদ্ৰাকৰণৰ বাবে আবেদন জনাবলৈ যোগ্য হোৱা, এইখিনি লাগিব। ইয়াত যোগ্যৰ মানে ষ্টাৰ এটাও আছে, ষ্টাৰ মিনিং কিছুমান সুবিধা অতিৰিক্ত প্ৰয়োজনীয়তা থাকে। ইয়াত যোগ্য হ'বৰ কাৰণে কি লাগিব, প্ৰয়োজনীয়তাসমূহ উচ্চ খাপৰ সুবিধাসমূহ লাভ কৰিবলৈ আপোনাক এইসমূহ প্ৰয়োজন হ'ব। মধ্যৱৰ্তী সুবিধাসমূহ সক্ষম কৰা হৈছে আৰু এইসমূহৰ মাজৰ এটা থাকিব লাগিব, যেনে ভিডিঅ'ৰ দ্বাৰা সত্যাপন কৰিব পাৰে, মান্য ID, নিজৰ চাৰ্টিফিকেট, ড্ৰাইভিং লাইচেঞ্চ, গভৰ্ণমেণ্টৰ যিকোনো এখন ID প্ৰুফ দি আপুনি ইয়াৰো যোগ্য হ'ব পাৰে, বা চেনেলৰ ইতিহাস, আপোনাৰ চেনেলটো চাই কিনি ভৱিষ্যতৰ ভিডিঅ'বোৰ চাই আপোনাৰ এইটো অট'মেটিক যোগ্য হৈ তুলিব। আপুনি কেমেৰালৈ চাই কথা কোৱা ভিডিঅ' এটা 30 ছেকেণ্ডৰ লাগিব, সেইটোৰ যোগেদি যদি আপুনি এইটো সত্যাপন নিৰূপণ কৰিবলৈ যায়, তেতিয়া আপোনাৰ 1 দিন সময় লাগিব। ID প্ৰুফ দি যদি আপুনি কৰিব যায়, 2 নম্বৰ ট্ৰেকটো যদি ID প্ৰুফ দি আপুনি কৰিব গ'লেও 1 দিন সময় ল'ব। চেনেলৰ ইতিহাসৰ পৰা যদি আপুনি ভেৰিফিকেশ্যন কৰিব যায়, তেতিয়া আপোনাৰ চেনেল ইতিহাসত গ'লে 1 মাহৰো প্ৰয়োজন হ'ব পাৰে। সৃষ্টি কৰা সমলবোৰ এক্সপ'জ কৰক। এতিয়া এইবোৰ আমি ছেভ কৰি দিলোঁ, অ'কে। এতিয়া চেনেলটো আমাৰ হৈ গ'ল। আপলোড ডিফল্ট মানে অট'মেটিক, আপুনি যদি নাম চাম লিখা নাই বা লাইভ ষ্ট্ৰীমিং কৰি আছে, তাত কোনো ধৰণৰ নাম লিখিব নালাগে। যেতিয়া অট'মেটিক আপুনি এটা নাম ইয়াত লিখি ল'ব পাৰে, যিটো নাম সেই ভিডিঅ'ত অট'মেটিক গুচি যাব। ইয়াত ডিছক্ৰিপশ্যন লিখিলোঁ, বিৱৰণ। তাৰপিছত আপুনি এইটো আপোনাৰ ডিছক্ৰিপশ্যনত আপোনাৰ জনতাক যিবোৰ কথা ক'ব লগা আছে সেইখিনি আপুনি লিখি দিব পাৰে। অট'মেটিক ভিডিঅ'টো যেতিয়া এৰিব, জৰ্নেলিষ্টত থৈ পিছতো আপুনি হেৰি কৰিব পাৰে, ৰাজহুৱা কৰিব পাৰে বা লগে লগেও ৰাজহুৱা কৰিব পাৰে, তেনেধৰণৰ হ'ব। টেগসমূহ এটা আহিল মেইন কথা, আপুনি টেগ কি টেগ লগাব। কমেডি ভাল পায়, কমেডি ভিডিঅ' বনাইছে আপুনি, কমেডি ইয়াত লিখি দিব লাগে। যদি আপুনি অসমীয়া কমেডি বনাইছে, অসমীয়া কমেডি লিখিব দিব লাগে। তেনেকৈ আপুনি ইয়াত টেগটো ঠিক দিব লাগিব, মানে কেনেকুৱা মানুহৰ ওচৰত আপোনাৰ ভিডিঅ'বোৰ গ'লে পচন্দ কৰিব, লাইক কৰিলে 10জনৰ ওচৰত যাব, তেতিয়া ভিডিঅ'টো ভাইৰেল হ'ব। উচ্চ খাপৰ ছেটিংছ, এডভান্স ছেটিংছত গ'লে আপুনি ইয়াত আহিব কেইটামান ছেটিংছ মিলাবলৈ। এই সমলখিনি আমেৰিকা টিভিত কেতিয়াও সম্প্ৰচাৰ কৰা হোৱা নাই, সেইটো আপুনি চইচ কৰিব। ভিডিঅ'বোৰ কেতিয়াও আমেৰিকা টিভিত সম্প্ৰচাৰ কৰা হোৱা নাই। যিবোৰ মানে ভাল লাগে, ভাল লগা মুহূৰ্তসমূহ এনেকুৱাকৈ মানুহ এটা যদি মোৰ ভিডিঅ'টো আপোনালোকৰ এইটো মুহূৰ্ত ভাল লাগিছে, যদি আপোনালোকে সেইটো বেছি গুৰুত্ব দিব, নিশ্চয় লাইক এটা কৰিব। আৰু গাইজ, যেতিয়া আপোনালোকৰ কাৰণে, আমাৰ অসমীয়া মানুহৰ কাৰণে মই চেনেলটো খুলিছোঁ, আপোনালোকে এটা লাইক নিশ্চয় কৰি দিব। আপোনালোকক শিকাই যাম, আপোনালোকে ভিডিঅ' চাই যদি ভাল পায় চাব, আৰু যদিও বেয়া পায় তথাপিও লাইক এটা কৰি দিব, ডিছলাইক কৰি দিব যদি বেয়া পায়। 6 অধ্যায় আৰু গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহে 6 অধ্যায়ৰ গুৰুত্বপূৰ্ণ মুহূৰ্তক অনুমতি দিব পাৰে, বা আপুনি কপিৰাইট নালাগিবলৈ বা আপোনাৰ ভিডিঅ'ত বেলেগে বনাবলৈ পাৰ্মিশ্যন দিয়া নিদিয়া, তাক লৈ এটা আছে। অনুজ্ঞাপত্ৰ, ষ্টেণ্ডাৰ্ড ইউটিউব লাইচেঞ্চ, বৰ্গৰ মানে কেটেগৰীটো আপুনি ভালদৰে চইচ কৰি ল'ব লাগিব। আপুনি তেনেকুৱা ধৰণৰ ভিডিঅ' বনাই ইয়াত আপুনি ছেটিংছ মিলাব লাগিব। চেনেল এটাৰ সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটোৱেই হৈছে এইটো বৰ্গ মানে অসমীয়াত বৰ্গ, ইংৰাজীত ক'বলৈ গ'লে আপোনাৰ কেটেগৰী। কেটেগৰীটো চিলেক্ট কৰোঁতে আপুনি ভালদৰে ভাবি চিন্তিহে আপুনি এইটো চিলেক্ট কৰিব। যদি আপুনি ভালদৰে ভাবি চিন্তি নলয়, যিটি ভিডিঅ' বনাইছোঁ বা এৰি দিছোঁ, তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ কেটেগৰীটো বা বৰ্গটো আপুনি চিলেক্ট কৰোঁতে সম্পূৰ্ণৰূপে শুদ্ধভাৱে বা ভালদৰে আপুনি তাক চিলেক্ট কৰিব বা ভালকৈ বাছনি কৰিব। তাৰপৰা দ্বিতীয়তে আহিল আপোনাৰ ভিডিঅ' ভাষা। আপোনাৰ ভিডিঅ'ত কি ভাষা আছে সেইটো, মোৰ ভিডিঅ'ত অসমীয়া ভাষা আছে, এতিয়া মই আপোনাক অসমীয়াতে কৈ আছোঁ, সেইকাৰণে মই অসমীয়া দিছোঁ। যদি আপোনাৰ বেলেগ ভাষাত হিন্দীত বনাই ভিডিঅ', তেতিয়া হিন্দী লিখিব, ইংৰাজীত বনালে ইংৰাজীত, যাৰ যি ভাষা আছে সেই ভাষাত চিলেক্ট কৰি নিজে ল'ব পাৰে। টাইটেল বা নাম বা ডিছক্ৰিপশ্যনত বিৱৰণত যিবোৰ লিখিম ইংৰাজীত লিখিম। এতিয়া আপোনাৰ কমেণ্ট
নিজে বা পৰীক্ষা কৰাৰ পিছতহে পাব্লিকে দেখা কৰিবৰ কাৰণে আপুনি দ্বিতীয়টো বাছনি কৰিব পাৰে। কোনো একো কমেণ্ট কৰিব নোৱাৰে, তাকো কৰি থ'ব পাৰে। এতিয়া কথা হ'ল কি, এইটো আমাৰ সম্পূৰ্ণৰূপে হৈ গৈছে। হৈ গ'লত আশা কৰিছোঁ আপোনালোকে এইখিনিৰ পৰা ভালদৰে বুজি পালে। এতিয়া প্ৰাথমিক তথ্য আৰু উচ্চ খাপৰ ছেটিংছসমূহ বা চেনেলৰ ছেটিংছ কেনেধৰণে মিলোৱা হয়, সেই 2-3টাৰ বিষয়ে বুজালোঁ। আন এটা ভিডিঅ'ত আপোনালোকক অনুমতি সম্প্ৰদায় চুক্তিসমূহ বাকীবোৰ বিষয়ে মই বুজাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যেনেধৰণে বুজাব পাৰোঁ তেনেধৰণে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।